Congress MLA Nurul Huda go back. Go back, go back. Nurul Huda go back. Go back, go back. Nurul Huda का गुंडागर्दी नहीं चलेगा. नहीं चलेगा, नहीं चलेगा. नूरुल हुडा का गुंडागर्दी नहीं चलेगा. नहीं चलेगा, नहीं चलेगा. नूरुल हुडा को अरेस्ट करो. अरेस्ट करो, अरेस्ट करो. नूरुल हुडा को अरेस्ट करो. अरेस्ट करो, अरेस्ट करो. बीजेपी जिंदाबाद. जिंदाबाद, जिंदाबाद. बीजेपी जिंदाबाद. जिंदाबाद, जिंदाबाद. कांग्रेस आई मुर्दाबाद. मुर्दाबाद, मुर्दाबाद. कांग्रेस आई मुर्दाबाद. मुर्दाबाद, मुर्दाबाद. नूरुल हुडा मुर्दाबाद. मुर्दाबाद, मुर्दाबाद. नूरुल हुडा मुर्दाबाद. ভাৰত এখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত আমি সকলোৱে ৰাইজে মিলিজুলি প্ৰতিনিধিত্ব কৰিবলৈ নিজ নিজ সমষ্টিৰ পৰা আমি সংসদ কি কয় আমাৰ ষ্টেট এছেম্বলিত MLA নিৰ্বাচন কৰিবলৈ পঠায় আৰু সেই পবিত্ৰ সদনত আমাৰ যোনটো ডেপুটি স্পিকাৰ আছে অনাৰেবল ডক্টৰ নুমল মমিন তেখেত এজন আমাৰ সাংবিধানিক পথত আছে। সাংবিধানিক পথত থকা জনক আজি সকলো পাৰ্টি সকলো দলীয় হৈ পেলাই সন্মানীয় পোষ্টত তেখেতে আছে, কিন্তু আজি আমাৰ দুৰ্ভাগ্যজনক ভাৰতৰ গণতান্ত্ৰিক দেশত এই সংবিধানটো অপমানিত কৰা আমি দেখিছো। এই কংগ্ৰেছী যোনটো MLA নুৰুল হুদা তেখেতৰ যোনটো নিৰ্বাচিত হৈ এজন ৰেছপন্সিবল জনপ্ৰতিনিধি হৈ পেলাই ভাৰতীয় সংবিধানৰ নিয়ম নীতি নজনা নিচিনা এনেকুৱা উলংঘন কৰি এজন ডেপুটি স্পিকাৰ যোনটো সদনৰ সন্মানীয় সাংবিধানিক পদত থকা জনক ইমান অপমান কৰিছে, আমি সেইটো সহ্য কৰিব নোৱাৰো। গতিকে ইমিডিয়েট তেখেতক এৰেষ্ট কৰিব লাগে আৰু সাংবিধানিকভাৱে যোনটো তেখেতে পদ পাইছে সেইটোৰ পৰা তেখেতক বৰ্খাস্ত কৰিব লাগে, সেইটোৱে মই ক'ব বিচাৰো। আজি ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং স্থায়ী ইয়াত কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ সন্মুখতে আমি আজি ধৰ্ণা আমি দিছোঁ। এই ধৰ্ণা দিয়া কাৰণ হৈছে আমি যোৱাকালি আসাম এছেম্বলি পবিত্ৰ সদনত যোৱাকালি আসাম লেজিছলেটিভ এছেম্বলি ডেপুটি স্পিকাৰ ডক্টৰ নুমল মমিনক যোৱাকালি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ে মেন হেণ্ডিং কৰিছে, ফিজিকেল এছল্ট কৰিছে, যাৰ ফলত তেখেতে দুখ পাইছে, তেখেতে আঘাত পাইছে। পিছত তেখেত হাতত দুখ পোৱাৰ পিছত তেখেতে কিন্তু পবিত্ৰ সদন কিন্তু পিছত তেখেতে যাই পেলাই তেখেতে কিন্তু নিজৰ কনষ্টিটিউচনেল পদ বা কনষ্টিটিউচনেল ডিউটিটো কিন্তু তেখেতে পালন কৰিছে। সেই ইনচিডেণ্ট ওপৰত আমি কণ্ডেম কৰিছোঁ, সেই ইনচিডেণ্ট ওপৰত আমি নিন্দা কৰিছোঁ আৰু সেই ইনচিডেণ্টছত নুৰুল হুদায়ে তেখেতে মেন হেণ্ডিং কৰিছে, সেই ইনচিডেণ্ট ওপৰত আমি কণ্ডেম কৰিছোঁ আৰু ইমিডিয়েট তেখেতক FIR ফাইল কৰিছে। সেই আইন ওপৰত তেখেতক এৰেষ্ট কৰিব লাগে আৰু ইমিডিয়েট তেখেতক এৰেষ্ট কৰি পেলাই আৰু পবিত্ৰ সদনৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে, কাৰণ এজন MLA তেখেত এজন ল' মেকাৰ। ল' মেকাৰে যদি ল'টো ভংগ কৰে তেনেহ'লে সেই ব্যক্তিটো কেতিয়াও তেখেত ল' মেকাৰ হ'ব নোৱাৰে, MLA হ'ব নোৱাৰে। তো ইমিডিয়েট তেখেতক বৰখাস্ত কৰিব লাগে আৰু ইমিডিয়েট তেখেতক এৰেষ্ট কৰি পেলাই তেখেতক শাস্তি দিব লাগে। আপোনালোকে জানে ভাৰত দেশ পৃথিৱীৰ ভিতৰত সবচে ডাঙৰ এটা ডেমক্ৰেচি, আমি ডেমক্ৰেচি মানুহ আৰু পবিত্ৰ সদনতে আমি গোটেই ভাৰতবৰ্ষ বা অসম বৰ্ষৰ যি দুখ বেদনাবিলাক তাত আলোচনা কৰে। সেই সদনতে যদি তেনেকা যদি ঘটনাবিলাক হয় তেনে সাধাৰণ মানুহবিলাকৰ সিকিউৰিটি ক'ত থাকিব। তো আশা কৰিছোঁ আপোনালোকৰ যোগেদি আজি এই ধৰ্ণাৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ যে তেখেতক ইমিডিয়েট বৰখাস্ত কৰিব লাগে আৰু এৰেষ্ট কৰিব বুলি আশা কৰিছোঁ। নমস্কাৰ।